বন্ধুসকল গুড ইভিনিং। বতৰ অলপ ডাৱৰীয়া হৈ আছে, ওলাই আহিছোঁ অলপ লগৰ এটাৰ লগত গাড়ীত। লগতে ফোন কৰিলে কি কৰিছ বোলে, বোলে একো নাই বোলে ওলাই আহিবি নি, সেইকাৰণে ওলাই আহিলোঁ। সিও হেনো বহুত দিন ওলাই অহা নাই। আচলতে তাৰ ওলাই নহা এটা কাৰণ আছে। তাৰ কেইদিনমানৰ 20 দিনমানৰ আগতে তাৰ এটা অপাৰেশ্যন হৈছিলে, লেপ্ৰস্কপি, পাথৰ হৈছিলে তাৰ। সেইকাৰণে সি 20 দিনমান ঘৰতে থাকিলে। তো কাইলৈ পৰা পৰহিলৈ পৰা সি চাকৰি জইন কৰিবগৈ আৰু সেইকাৰণে ওলাই আহিছে টাউনলৈ। বহুত দিনৰ মূৰত বোলে ফোন কৰিলে ওলাই আহিবিনি। মই ক'লোঁ আহিম। এতিয়া সি পইচা উলিয়াই আছে। এইখনৰ পৰা এতিয়া নেদেখিব। এই পইচা উলিয়াই আছে। আহি লওক, মই দেখুৱাইছোঁ তাক আপোনালোকক। এয়া আমাৰ পেচেণ্ট আহিছে, পেচেণ্ট। বনাইছোঁ আৰু কিবা এটা চাবি আৰু ইউটিউবত দিম আৰু কেলৈ নিদিমগৈ। আমাৰ জাজ মহোদয়া, জাজৰ খাচ হয় আমাৰ ছিছন কৰ্টৰ। নাইট্ৰজেন ভৰাই লৈছে গাড়ীত, সোমবাৰৰ পৰা অফিচ যাবৰ কাৰণে। গাড়ীত নাইট্ৰজেন ভৰাই লৈছে। নাইট্ৰজেন এইটো মেচিনটো এলাইনমেণ্টটো হয় ইয়াত। এইখন হৈছে প্ৰংছ আৰু এয়া হৈছে মালিক। এইখন ফৰ্চুনাৰ, বঢ়িয়া। ভাগ্যতটো নাই এনেকুৱা কিনিবলৈ। ইউটিউবত দিবলৈ এই আমাৰ দিগন্ত দা, এই যে গাহৰি পৰিলে যে একদম জগাই থাকে, দিগন্ত দিগন্ত এইখন চা আকৌ, ই দিব নালাগি চা। তোৰ ককাক উলিয়াই দিম নহ'লে আৰু।